হাই ফ্ৰেণ্ড, আজি আমি আলোচনা কৰিম নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নামেৰি ৰাষ্ট্ৰীয় উদ্যান মাটিকালি 200 বর্গ কিলোমিটার 2020-21। প্রথম অবস্থাত নামেরি সংরক্ষিত বনাঞ্চলহে আছিল। 1878 চনৰ 17 নৱেম্বৰত ইয়াক নদুৱাৰ বনাঞ্চল বুলিও ঘোষণা কৰা হয়। পাছত এই নদুৱাৰ বনাঞ্চলৰ পৰা 137 বর্গ কিলোমিটাৰ ফালি আনি 1985 চনৰ 18 ছেপ্টেম্বৰত নামেৰি অভয়াৰণ্য মুকলি কৰা হয়। পুনৰ বৰদিক ৰাইলকে 75 বর্গ কিলোমিটার যুগরে মোট 212 বর্গ কিলোমিটার সামৰি 1997 চনৰ 27 ফেব্ৰুৱাৰীত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাৰম্ভিক ঘোষণা কৰা হয়। 1998 চনৰ 9 ছেপ্টেম্বৰত ইয়াৰ চূড়ান্ত ঘোষণা হয় আৰু 1998 চনৰে 15 নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। নামেৰি বহু আপুৰুগীয়া বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণ ভূমি। ইয়াৰ ভিতৰতো অন্যতম হল দেওহাঁহ, এইটো মনত ৰাখিব। নামেৰিৰ আন উল্লেখযোগ্য বন্যপ্ৰাণী সমূহ হল ধনেশ পক্ষী, মাঠিয়া ভালুক, কলা ভালুক, বিভিন্ন প্ৰজাতিৰ পহু, বিভিন্ন জাতৰ শিলগৰীয়া মাছ, পখিলা, টুপিমূৰীয়া বান্দৰ, হাতী আদি। 2000 চনৰ 1 মাৰ্চৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ বাঘ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে। থ্যাংকস ফৰ ওয়াচিং।